নমস্কাৰ বন্ধু বান্ধৱীসকল এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগ মানে আজি আচলতে আমাৰ দেউতাৰ বাৰ্থডে। দেউতা মানে শহুৰ দেউতাৰ কথা কৈছোঁ। বাৰ্থডে আছে, গতিকে ছোৱালী অকণমানকৈ ওলালেই আমি পাৰ্কত যাম। এয়া চাওক আপোনালোকে গোটেইবিলাক ক্লিপ শ্লিপ সব তাই মেলি লৈছে, মানে কাপোৰ কানি পিন্ধিছে আৰু অলপ লাহে লাহে আমি অলপ বাহিৰলৈ ওলাই যাম। আপোনালোকক একেবাৰে ওলাই পেলাইহে লগ পাম আৰু তিনিটা প্ৰিন্সেছ। Oh, you can you buy it, no man? No, it was finished. Huh? Oh, yeah. আপোনালোকে কুহিয়ে গিফ্ট দিয়া দেখিলে, এইটো গিফ্ট দিছে ইন্দ্ৰাণী আৰু অংকুৱে। আহকচোন চাওঁ। এটা ধুনীয়া পাৰ্চ, আৰু এডাল ৱাও লেডাৰৰ বেল্ট। বৰ ধুনীয়া লাগিছে দেই, দুইটাই বৰ ধুনীয়া লাগিছে। এয়া দেউতা ৰেডি হ'ল, ধুনীয়াকৈ জোতাযোৰ পিন্ধিলে আৰু পাৰ্চটোও লৈছে। এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। আমি যাবলৈ আৰম্ভ কৰিছোঁ। গাড়ীত উঠিলোঁ, অহাত চব আছে চলাই আছে আৰু দেউতা আগত বহি আছে। আমি গাছিংফা ৰিজৰ্টত আহি পালোহি। বৰ সুন্দৰ পৰিৱেশ। এইখনে হৈছে গাছিংফা। চোৱা এফালে চোৱা, ভাল লাগিছে। কোৱা বৰকে কোৱা। আজি ককা বাৰ্থডে কৰিছোঁ। এয়া আমি আহি পেলাই জাচিংফাত বহিলোহি। এয়া অবিনাশ, অংকু এয়া বহি পেলাই ব্যস্ত পুৰা মেনু চোৱাত। দেউতা বহিল, মা, ইন্দ্ৰাণী আৰু মই নিজে কিয় যাম, ভয় লাগে মোৰ। Sorry, Baba. আমি নান আৰু চিকেন বাটাৰ মছলা লৈছোঁ, পোলাও আৰু আছে এইফালে চবেই খাবলৈ বহিছে। কুহিও এয়া পোলাও আৰু মাংস লৈ বহিছে। চাওক কিমান ধুনীয়া পৰিৱেশ। নগাঁৱৰ মানুহখিনিয়ে সকলোৱে প্ৰায় সকলোখিনিয়ে চবেই চিনি পায়ে চাগে। বাহিৰৰ পৰা আহিলেও আহিব পাৰে আপোনালোকে। বৰ ধুনীয়া সেউজীয়া পৰিৱেশ আচলতে। ইমান ধুনীয়া ফুল। পুখুৰী, ইয়াতে বহুত মাছ আছে আচলতে। মাছ মৰা কম্পিটিশ্যনো হয় মাজে মাজে। ইমান ধুনীয়াকৈ ৰাখিছে। দেখিছে, তাই শুই গৈছেগে জঁপিয়াই। ধুনীয়াকৈ জঁপিয়া, মূৰ্তি নকৰিবা।
কুহিয়ে পূৰা খেলাত ব্যস্ত তাই আৰু ভাবিছোঁ আৰু বেছি সময় নকৰোঁ আমিও যামগৈ তাই ভাগৰ লাগিলে তাই টোপনি ধৰিব দেখিছেনে কিমান জঁপি আছে তাই আৰু ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ নকৰোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ধন্যবাদ